নমস্কাৰ মোৰ ইউটিউব চেনেলত আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আমি এনেই অকণমান গধূলি সময় ফুৰিব আহিছোঁ, মাকো লৈ আহিছোঁ আৰু মোৰো এখেত আছে পিছফালে। আমি কিবা কিবি কিনিব আহিছোঁ, মাকো কিবা লগা বস্তু আছে সেইখিনি কিনিব আহিছোঁ। মাকো কিবা কিছু বস্তু লগা হৈ আছে সেইখিনি কিনিব আহিছোঁ, দেখুৱাই থাকিম। ৰাস্তা পাৰ হ'বৰ কাৰণে ৰখি আছোঁ বৰ্তমান। ये बड़ी अच्छी बात कही आप। কি ক'লো পুতুককৈ যাব নোৱাৰা। ये बड़ी अच्छी बात कही आप। সাইডৰ ফালে গাড়ী আহি থাকক, আমাৰ ফালে আমি যাই আছোঁ, সিহঁতৰ ফালে সিহঁতে যাই আছে। পূজাৰ গেট ভাঙবাই হোৱা নাই ন? নে ম'ম' খাবি? হা ম'ম' খা যদি খা, খাবি ম'ম'? হা কি হেৰি কি বুলি কয়, অঁ ম'ম' দিব এক প্লেট, ঘুগুনি নালাগে দিয়ক এটা। চুপটো দিব দে, এইটো খাই লওঁ। ইয়াতে বহুত মানুহ হয়। মোক এটা ঘুগুনিৰ লগত চিকেন চপ এটা দিব। লমা দেখা দেখা মাক ঠাণ্ডা খুৱাই দিলোঁ। ম'ম' খালে, ঠাণ্ডা খালে। এতিয়া আমি অকণমান বজাৰ আছে, বজাৰখিনি কৰি লওঁ, কৰি লৈ কেনে ঘৰলৈকে যাম। কৈ পাই গেল দোকানী সহায় গেল। দোকানী নাই। হা কয়লা নহয়, কয়লা হ'লে ঘৰত একে লৈ নাহিম আৰু ৰিটাৰ্ণ। কি লোকেল? লৈ ললোঁ মাংস, ইফালে লোকেল মুৰ্গী আৰু ব্ৰইলাৰ অকণমান লোৱা গৈছে। এইটো ল'ব। আমাৰ বজাৰ কৰা হ'ল, এতিয়া ঘৰলৈকে যাওঁ। মোৰ এখেত এই আগত এখন দোকানত ৰখি আছে, তালৈকে যাওঁ।
এইতে দিছে ডাঠা শাক খাবা ডাঠা শাক ল'ম নেকি খাবা কেনেকৈ শাক 20 টকা 3 মুঠা বেছি নিদিয়ে हेलो পাঁচ মুঠা কৰি দিব পাৰে ঘৰত যদি বলা লাউৰ পিচ কিমান হ'ব লাউৰ পিচ কিমান 20 টাকা কমলা কেনকে কমলা 20 টাকা 50 টাকা 6 টাকা দুটাত 20 টাকা লাউৰ পিচ গিটা 20 টাকা পিচ বোলে পিছত চেহাৰাই নাই ইমান দাম বস্তুৰ খালো কাপোৰ কিনিলোঁ কিন্তু আপোনালোকক দেখুৱাব নোৱাৰিলোঁ পাহৰি গ'লোঁ মই ভিডিঅ' বনাবৰ কাৰণে বৰ্তমান যাব ওলাইছোঁ গাড়ীত বহি ল'লোঁ মই আপোনাৰ কাপোৰ কিনা মানে দেখুৱাব পাওঁকৈ মানে ওলাবই পাহৰি গৈছোঁ তো এই ঘৰত যাই কিনে দেখুৱাই আছোঁ ৰ'ব কাপোৰখিনি মানুহ বহুত আছিল ন তাতে শেষে হোৱা নাই কাপোৰ কিনা আমাৰো শেষ হোৱা নাই মই বেলেগ লোৱা নাই মই নাইটি লৈছোঁ মাও ল'লে পিছেদি এখন বাইক যাব পৰা এই কাপোৰ এইটো নাইটি মায়ে আনিছে এইটো মাৰ তাতে ভিডিঅ' বনাব পাহৰি গ'লোঁ আৰু মানুহ বহুত আছিল যে তাৰপিছত এই আনিছোঁ মই এইটো এটা কালাৰ এইটো এটা কালাৰ মই দুটা কালাৰ আনিছোঁ কিনো খুলি থাকিম আপোনালোকে জানেই মেক্সিবিলাক কেনেকুৱা সেই আৰু এখানি এইটো মাৰ আৰু এইটো মাৰ বাকী মাংস অনা হৈছে সেইবিলাক আৰু কি দেখুৱাম মই গাড়ীত ৰখি আছোঁ আমাৰ এখেতে মানে কি গেলামালৰ অকণমান বজাৰ আছে বজাৰখিনি কৰিব গৈছে বৰ্তমান মই বহি আছোঁ আন্ধাৰত মহ বহুত হৈছে আছে ইয়াতে বাপৰে ওচৰতে মানে কি এইটো ওচৰতে নালাটো ইয়াতে গাড়ীখন ৰখা কেনে গৈছে এই ইফালে গৈছে বহুত মহে কামুৰি আছে সেয়াই আৰু আপোনালোকে বাৰু মোৰ এই ভিডিঅ'টো ক'ৰ পৰা চাই আছে এটা কমেণ্ট কৰিব তেতিয়া ময়ো গম পাম মোৰ ভিডিঅ'টো ক'ৰ পৰা আপোনালোকে ক'ৰ পৰা চাই আছে সেই আৰু আপোনাৰ এই পিছফালে দেখিছে এইবিলাক চব্জি আৰু মাংস লৈছোঁ এইবিলাক বাকী মোৰ এখেত এইফালে আপোনাৰ এইখন গেলামাল দোকানত গৈছে কেইদিনমান পিছত ৰাস আহিল তাৰে আগতে কালী পূজা আৰু দেৱালী তাৰপিছত ৰাস আহিল ৰাসত আমাৰ ইয়াতেতো একদম বাপৰে যি ধুনীয়াকৈ বস্তুবিলাক সজাব আপোনালোকক বাৰু দেখুৱাম আৰম্ভণিৰ পৰা দেখুৱাম সন্মুখত গেটখন কি বহায় প্ৰতিমাবিলাক দেখুৱাম আৰু ৰাসত আমি দোকানো দিম লোকেশ্যনটো বাৰু আপোনালোকক ক'ম যদি আপোনালোকে ইফালে ৰাস চাব আহিলে আপোনালোকেও আমাৰ দোকানত সোমাব এই তাতে বস্তু কিনি আছে ইমান দেৰি হ'ল অহাই নাই এইটো আপোনালোকৰ পৰা দেখা পাইছে নাই কলা সেই স্পৰ্টিংটো পিন্ধি কিনে এই পলিথিন হাতত তাতে আছে
পুৰা জুম কৰিছোঁ মই এইটো দুই কালাৰৰ যোনটো স্পৰ্টিং পিন্ধি আছে সেইটো সেই তাতে আছে হয় নাই মোক মহে কামুৰি পুৰা বখলাই দিছে একদম ভৰিৰ তলাতো মহে কামুৰিছে ইমান দেৰি বাপৰে এতিয়াহে আহিছে এইটো গম পোৱা নাই মই যে ভিডিঅ' বনাই আছো এইটো আহিছে মই তোমাক তাৰ পৰাই জুম কৰি ভিডিঅ' বনাই আছো নহ'লে ইমান দেৰি মহে মোক বখলাই দিলে মোৰ চিনেমাৰ এক্টৰ নেকি মোক যে তুমি ভিডিঅ' কৰিছ বলা মোক গৰম বস্তিও গৰম তহঁতে মিক্স আছে গৰম ঠাণ্ডা অলপ পিছত ঠাণ্ডা পৰিব সেইকাৰণেতো মোৰ অসুখ হৈ আছে সেইকাৰণে তোমাৰ চৰ্দিখিনি নকমাই আছে বলা তোমাক আন্ধাৰত দেখাই নাপায় তোমাক আন্ধাৰত দেখাই নাপায় মইতো কলা মানুহ কলা নহয় ৰ'বা তুমি মিঠা কালা এইবাৰ দেখা পাইছে বাপৰে কি আনিছে বা ইমান আমাৰ ইয়াতে যে শুৱালকুছিত যোৱা ব্ৰিজখন বনাই আছে তাৰে বস্তুবিলাক আনি চাওকচোন পুৰা মানে কি এইখন কি হৈছে কিয়া গাড়ী 16 চকীয়া কি বুলি কয় এখনক ট্ৰেইলাৰ এই যি কিনা সেইটোৱে আৰু নহয় মোৰ কোৱা গৈছিল ট্ৰেইলাৰ বুলি মোৰ কোৱা গৈছিল সৰি মোৰো কোৱা গৈছে আমি এতিয়া ঘৰলৈকে যাই আছো বাবু আহিছে এইফালৰ পৰা বাবুক অলপমান চাবা কিবা থাকিল নেকি আৰু বস্তু হা কিবা থাকিল বস্তু ল'বা বিশেষ তেনেকুৱা নাই যদি থাকে মিক্সাৰ লৈছো এই কি কয় এইটো কি বিকাজি কি কয় এইটো কোনটো পানাতন নেকি মিক্সাৰ সেইটো কিয় লৈছা এই লোকেলটো আমাৰ য'ত ইয়াতে যে বনাই সেইটো ল'ব লাগে সেইটো খাই বেছি ভাল লাগে নহয় এইটো জ্বালা মিক্সাৰ খাই ভাল লাগিব চৰ্দি লাগি আছে মই নাখাওঁ তুমি খাবা মই ভাল নাপাওঁ ভাল হ'ব যদি ফিৰে দি আহোঁ তুমি খাবা লোৱাৰ পিছত ফিৰে মানে ইমান দেৰি ৰখি আৰু এতিয়া যাবা নোৱাৰো কালি ফিৰে দিম কালি লাগি ফিৰে দিবা ৰাতিৰ ভাত হ'ল ইফালে আপোনাৰ মাংস বনাইছোঁ আৰু ইফালে চালাড আছে আৰু ভাত ভাজি এতিয়া বনোৱা নাই এই আৰু এনেকৈ মাংস আঞ্জা আছে কাৰণে আৰু ভাজি নবনালোঁ চৰ্দি লাগছে চৰ্দিটো লাগিবই ভিডিঅ'টো আৰু ইমান দীঘল নকৰোঁ যদি মোৰ এই ভিডিঅ'টো চাই আপোনালোকে ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আমি এতিয়া ভাত খাওঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম